হাই গাইজ, তো আজি আপোনালোকক দেখুৱাম যে বড়ো জনগোষ্ঠীৰ লোকসকলে কিদৰে বহাগী উৎসৱ অৰ্থাৎ বিহু আৰু তেওঁলোকৰ ভাষাত বৈশাগু বুলি কয়। তো বৈশাগু বড়োসকলে কিদৰে পালন কৰে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। আৰু তেওঁলোকে কি কৰে সেইবোৰ দেখুৱাম। তেওঁলোকে সেইটোহে নাচি আছে এতিয়াতো অকণমান পিছত তেওঁলোকে কি কৰে কি নকৰে আপোনালোকক গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে একেলগে চাব গাইজ। Bagai নহয় হয়তো নাইতো মাতে যাওক কিমান ধুনীয়াকৈ সিহঁতে পাহি বজাইছে নাচিছে কেনেকৈ চাওক ইমান ধুনীয়াকৈ তো গাইজ এওঁলোকে হাত বিহুলৈকে এনেকৈ ঘৰে ঘৰে গৈ এনেকৈ বিহু উদযাপন কৰে। তো দেখিছে আপোনালোকে কেনেকৈ সিহঁতে নাচিছে কেনেকৈ আৰু এইবোৰ দেখিছোঁ ন এইবোৰ দেখিছে এইবোৰ জঙা ওলাইছে দে গাইজ। সিহঁতে মানে এতিয়া পাৰ্টি কৰিব এতিয়া বহিব গোটেইবিলাক বহি পেলাই সিহঁতে একেলগে বহি পাৰ্টি কৰিব। তো সেইটো তেওঁলোকৰ পৰম্পৰাগতভাৱে নিয়ম চলি আহিছে। তো সেই নিয়মে তেওঁলোকে পালন কৰি আহিছে। তো গাইজ দেখিছে আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে কিমান ধুনীয়াকৈ বৈশাগু উৎসৱ পালন কৰি আহিছে। তো কেনেকৈ পালন কৰিছে দেখিছে ইমান ধুনীয়াকৈ পালন কৰিছে ন গাইজ। আৰু এইবোৰ দেখিছে এইবোৰ খুৰা দুটাই ৰেডি কৰি আছে দে সেইবোৰ দেখিছে। আৰু সিহঁতৰ সেইটোৱে মেইন বৈশাগুত এইটোৱে মেইন দেই সিহঁতৰ সেইটো লাগিবই মানে যাৰে ঘৰত নাযাক কিয় সেইটো মানে লাগিবই মানে যাৰ ঘৰতে নাযাক কিয় সেইটো আগতে লাগিব সিহঁতৰ। সেইটোৱে খুৰা এজনে খাই আছে খাই দেখাব মোক দেখিছে কেনেকৈ খাই আছে। সেইটো জঙা হয় দেই খুৰা দুজনে কেনেকৈ জঙা এটা সান্দি লৈ বহিছে। তো এইজনে খুৰা মোক দেখুৱাইছে খাই দেখুৱাইছে। তো দেখিছে মানে সিহঁতে দেখিছে এইবোৰ কি আনিছে এইবোৰত মানে জঙাবোৰ ঢালিব। সিহঁতৰ সেইটোৱে মেইন দেই মানে যিবোৰ মানে যাৰ ঘৰে ঘৰে যায় সেইটো মানে চবৰ ঘৰতে মানে সেইটো ৰেডি কৰি ৰাখে সিহঁতে। তো মানে যোৱাৰ লগে লগে যেতিয়া সিহঁতৰ মানে নচা শেষ হৈ যায় তেতিয়া সেই মানে এইটো জঙা আমাৰ সান্দি সেইটো ওলাই দিয়ে। আৰু এইজনে দেখিছে নাকে মুখে গোটেই সোমাই দি আছে যে এনেকৈ কেনেকৈ খাই আছে চাওক গাইজ কেনেকৈ মাৰি আছে দুটাই। হ'ব অঁ বঢ়িয়া লগতে নাচিছে দেখিছে ইমান ধুনীয়াকৈ। সিহঁতৰ মানে প্ৰতি ঘৰতে এনেকৈ খাই ঘূৰি ফুৰে। তো একো নহয় সিহঁতৰ মানে সৰুৰ পৰা এক্সপিৰিয়েঞ্চ হৈ আহিছে। তো দেখিছে এতিয়া সিহঁতৰ পাৰ্টি চলি আছে দেই। তো এতিয়া আমাৰ সিহঁতৰ খানা দানা চলি আছে। তো মানে মুৰ্গী মাংসই গোটেইখিনি মানে একেলগে খাই আছে সিহঁতে দেখিছে। লগতে আমাকো দিছে দেই গাইজ। তো আমাকো দিছে আমাকো মানে জঙা ঠঙা যিকোনো চব মানে গোটেইখিনি দিছে দেই। সিহঁতে যিবোৰ খাইছে আমাকো তো গাইজ সিহঁতৰ লগতে আমিও বৈশাগু উৎসৱৰ কিছু পাৰ্টি অকণমান কৰিলোঁ। তো এইবোৰ দেখিছে আমাৰ প্ৰসাদ আৰু ইপিনে আছে মাংস। তো সিহঁতৰ লগতে আমিও পাৰ্টি কৰিলোঁ অকণমান দে গাইজ। তো দেখিছে এইপিনে আমি খাই আছোঁ। আৰু এতিয়া এইটো ঘৰত পৰা এতিয়া আৰু বেলেগৰ ঘৰত যাব দে গাইছে। এইবোৰ দেখিছে তেওঁলোকে বহিছে অকণমান জিৰাইছে। তো যিবোৰ পাৰ্টি খাই আছে না খাই পেলাই আকৌ বেলেগৰ ঘৰত যাব। তো গাইজ দেখিছে এইটো আমাক দিবলৈ আহিছে জঙা সেইবোৰ দেখিছে আমাক দি আছে দে গাইজ। তো আমিও অকণমান খাই চাওঁ। তো আজি প্ৰথম খাইছোঁ দে গাইজ খাই পোৱা নাই কিন্তু আজি ট্ৰাই কৰিছোঁ দে
পইচা গো বুলি আজি ট্ৰাই কৰি চালোঁ দে গাইজ কেনেকুৱা লাগে তো আৰু শেষত খুৰা এজনৰ পৰা কিছু কথা জানিব বিচাৰিছিলোঁ চেছ মাল আছে ওরা কি মোকে উঠতে লাগছে চেছ কৰিব নাপালি আছে চেছ নহ'ল যে আই ওরা না অ দে 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 ইমান দেরি নয় না দে এটা আমি খাম দে আর ওই দি যাং আর ওইটা এটা আমি খাম দে এখন হাইতে করে যাং এইখানে কামি তো এটা আমি খাই দিম খা মোকে উঠালি না কি বা তুইও দে আৰু খাই দিবি আৰু খাব দে এটা তুই খা দে আর তুই এটা খা মই নাখাং মই আরে নাখাং না তুই দিয়া আর তুই দিয়া তো তুই এটা মার এক পাস দে পুৰা মাত দে no তুই বেরা ঐ এই দে তুই দে তুই বেরা no তুই বেরা দে কি ৰ এতিয়া যে কিবা কৰে ঘৰে ঘৰে যায় পইচা লয় নেকি পইচা মাগে পইচা লয় না চাউল লয় না কিবা সব দিছি দে যি দে সি তাৰপিছত কি হ'ব এতিয়া পূজা না খানা খানা ববিছা লা খানা হ'ব আইডিয়া শেষ 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 নি গোটেই গাঁৱটা শেষ নহয় আৰু এখনো কমতো 12 দিন মান লাগব আৰু 12 দিন তে বিহু দেখোন শেষে হৈ যাব 12 দিন মান লাগব তে শেষে হ'ব দেখোন বিহু ওহো হয় তথাপিও থাকি যাব আৰু কালি পৰি 7 তাৰিখে আৰু দুটনে যাব লাগিব হয় নেকি 7 তাৰিখে দুটনে অ আমচিৰ শেষ দে ঠিকে আছে দে দে অলপ খা হা অলপ খাই দি উঠি আছো আইডিয়া মই তো নাখাং নাখালিও মই দিলে এই দি দেখিছে এইজন খুৰাই আৰু কো এবাৰ থিয়াই মাৰি আছে পুৰা থিয়াই মাৰি আছে